কবিতাৰ শিৰোনাম প্ৰতাৰণা। কথা আৰু আবৃত্তি মানস প্ৰতিমবালী। তুমি কিয় মোক ইমান প্ৰতাৰণা কৰিলা? মোৰ কি দুখ আছিল? তোমাক বহু বেছি ভাল পোৱাটো মোৰ দুখ আছিল নেকি? না নিজতকৈও তোমাক বেছি বিশ্বাস কৰাটো মোৰ দুখ আছিল? আৰু এতিয়া তুমি মোক পাগল বুলি কোৱা। কিন্তু মই এতিয়াও পাগল হোৱা নাই। তোমাৰ দৰে প্ৰতাৰকৰ প্ৰতাৰণা সহিব পৰা ক্ষমতা এতিয়াও মোৰ আছে। মানুহে মনত কিমান যন্ত্ৰণা পালে, হৃদয়ত কিমান শাস্তি পালে পাগল হয়, সেইটো এতিয়াও তুমি বুজিয়েই পোৱা নাই। হয়তো এদিন তুমিও নিশ্চয় বুজিবা, যিদিনা তোমাক তোমাৰ নিজতকৈ আপোন মানুহ কোনোবাই প্ৰতাৰণা কৰিব। তেতিয়াও তুমি তোমাৰ চকু পানীৰে ৰাস্তা নেদেখা হৈ পৰিবা। তেতিয়া তোমাৰ মনত বহুত উত্তৰ নথকা প্ৰশ্ন সৃষ্টি হ'ব। আৰু তেতিয়াই কিজানি তুমিও মোৰ দৰে কাৰোবাৰ মনত পাগল হৈ পৰিবা। ধন্যবাদ।